হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ কামৰ দ্বিতীয়টো দিন। সকলো কাম যেন আজি দিনটো ভালে কুশলে যাওক, আপোনালোকেও আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। কিমান কি পাৰোঁ দেখাই যাম আপোনালোকক। আৰু মোৰ লগত আছে আৰ্চিতা। বহুত দূৰত থাকি আহিলে। আমি এতিয়া লোকেশ্যনলৈ গৈ আছোঁ। লোকেশ্যনটো অলপ দূৰ আছে, আমি খোজকাঢ়ি গৈ আছোঁ। আৰু বহুত ধুনীয়া লোকেশ্যন এডোখৰ ঢেকীয়াখোৱা গাঁও। আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম বাৰু, চাই যাব। এয়া দেখিছে নহয়, ৰাতিপুৱা ইমান যে ধুনীয়া পৰিৱেশ নহয়। আকাশখন নীলা আৰু পথাৰখন পূৰা সেউজীয়া হালধীয়া। আৰু হোৱা জুম কৰি আপোনালোকক দেখাইছোঁ। দেখিছে নহয়, এইখন হৈছে বিল। বিলত একদম বগাকৈ বগলী পৰি আছে। আৰু ইয়াত বানপানী হৈছিল, সেইবাবে এই মানে ৰোৱাবোৰ অলপ ধান পকা নিচিনা হৈ গ'ল। আৰু অলপকৈ ওলাই আছে, দেখিছে নহয়, তাতেই আমাৰ শ্বুটিংটো হৈ আছে। আৰু আমি গৈ আছোঁ খোজকাঢ়ি, পামগৈ আৰু এইয়া পালোহি। পাই দেখিছোঁ আকৌ ইয়াত ৰোৱনী হালোৱা সকলোৱে ৰুই আছে আকৌ। তাৰপিছত এইয়া আকৌ পথাৰখন মই আকৌ দেখাইছোঁ, একদম বগাকৈ বগলী পৰি আছে। ইমান ধুনীয়া লাগিছে নহয়, মানে বহুত ভাল লাগিছে। আৰু এয়া বোলে মহৰ খুঁটি বুলি কয়। এয়া মহবোৰ বান্ধি থৈ দিয়া আছে পূৰা। আৰু ইয়াতে শ্বুটিং হৈ আছে। আমি ওচৰলৈ যোৱা নাই, বহুত ৰ'দ আচলতে। এয়া আমাৰ ডাইৰেক্টৰ চাহাবৰ অৱস্থা এনেকুৱাহে হৈছে, আৰু গাড়ীৰ একদম ওপৰত আহিব লগা হৈছে। এয়া আমি আহি আকৌ ইয়াৰ নাম হৈছে পংকজ। একদম ভাল এক্টিং কৰে পোৱালিটো। আৰু ইয়াৰ মানে বুকুত সৰুতে অপাৰেশ্যন হৈছিল বোলে, সেইকাৰণে অকণমান মানে দাগ এটা আছে। সেই দাগটোকে ঢাকিবৰ কাৰণে অলপ মেকআপ চেকআপ কৰি দিলোঁ। আৰু আকৌ ইয়াত শ্বুটিং হ'ব তাৰ। আৰু এটা কথা, ইয়াত নহয় ইমানেই বৰালি মাছ পায়, সেইখিনি মই তুলিবলৈ নহ'ল আচলতে। মানুহবোৰ আহিছে মাছ মাৰি জুলুকি লৈ, পূৰা অকল বৰালি মাছ লৈ আহিছে। এতিয়া আমি আকৌ বেলেগ এডোখৰ ঠাইত আহিলোঁ। আৰু ইয়াত নহয় পুখুৰীটোত বহুত মাছ আছে। আৰু ইহঁতে ভাবিছে মই ফটো মাৰিছোঁ বুলি। এই পুখুৰীটোত ইমান মাছ আছে নহয়, মানে বৰশীটো দিয়াৰ লগে লগে টানেই। আৰু সেই খুৰাই মানে একদম বৰশী টোপাইছে। আপোনালোকে দেখিব, এতিয়া মই জুম কৰি দিছোঁ, একদম বৰশীটো টানিলেই, দেখিলে নহয়, একদম টানেই। আৰু ইমানেই ধুনীয়া লোকেশ্যন, ফটো দুকপি নমৰাকৈ থাকিব পাৰোঁ জানো। এয়া হৈছে আৰ্চিতা, তাইও দুকপিমান উঠিলে। আৰু ফটো উঠি ভাল পোৱা ল'ৰাটো মণিকুন্দল। এয়া মণিকুন্দল। তাৰপাছত অহা সময়ত আৰ্চিতাৰ অৱস্থা এনেকুৱাহে আৰু। আহি মেলি আকৌ মৰম লগা ভাইটি এটাক অলপ মেকআপ কৰি দিলোঁ। ইমান ধুনীয়া নহয়, ইয়াক মেকআপ নকৰিলেও চলি যায়, ইমানেই ধুনীয়া গুলুমুলু। আজি ছেকেণ্ড দিনৰ এতিয়া বৰ্তমান ৰুমলৈ আহি আছোঁ। বহুত ভাগৰো লাগিছে আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ভাল লাগিল বহুত। এতিয়া আৰু গা পা ধুই ভাগৰ লাগিছে, শুই যাম। ৰাতিপুৱালৈ আকৌ 7টা বজাৰ পৰা আছে। আকৌ কাইলৈকে ৰাতিপুৱা মৰ্ণিং যাব লাগিব। কাইলৈ আপোনালোকক কি হৈ থাকে, কাইলৈকে আপোনালোকক দেখাম। এতিয়া আমি ঢেকীয়াখোৱা নামঘৰৰে গেষ্ট হাউচত আছোঁ। এতিয়া ৰুমলৈ আহি গ'লোঁ, বহুত ভাগৰ লাগিছে। বাই বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।